মই নমিতাই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ লফা শাকৰ ৰেচিপি এটা মাছৰ লগত। এতিয়া যিহেতু ঠাণ্ডা ছিজনত সেউজীয়া শাক পাচলি খুব ওলাইছে নহয় জানো, আৰু এয়া লফা শাক মোৰ ঘৰৰে হয় আৰু বাৰীৰ পৰা ছিঙি আনি বনাইছোঁ। আপোনালোকক নেদেখুৱালোঁ আৰু সেইটো ছিঙাটো। আহকচোন চাওঁ তেলে মোৰ ৰেচিপিটো। যদিহে মোৰ ৰেচিপিটো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাব। তেতিয়াহ'লে আৰম্ভ কৰোঁ ব'লক। এয়া মাছ লৈছোঁ। এতিয়া মই ইয়াত হালধি অলপ দিছোঁ। এয়া দি লৈছোঁ ধুনীয়াকৈ চাৰিওফালে পৰাকৈ। এতিয়া ইয়াত মই নিমখ এড কৰিছোঁ আৰু দুইখিনি মিক্স কৰি ল'ব লাগিব। এতিয়া মই গোটেইখিনি মিক্স কৰি লৈছোঁ ভালকৈ, নিমখ হালধি পৰাকৈ সোমাই যোৱাকৈ। এয়া লফা শাক, ঘৰৰ বাৰীৰ হয় দেই এইখিনি, আৰু ভালকৈ ছিঙি আনি ধুই লৈছোঁ। ধুই লৈ এতিয়া সৰু সৰুকৈ মিহিকৈ কাটিব লাগিব। ইমান ডাঙৰ ডাঙৰ পাতটো দেখিছে। কেৰাহীত মাছ এয়া অলপ ফ্ৰাই কৰি লৈছোঁ। অলপ টানকৈ ফ্ৰাই কৰি ল'ব লাগিব। এয়া দিছোঁ। এয়া লফা শাকটো সৰু সৰুকৈ কাটি ল'ব লাগিব মিহি মিহিকৈ, তেতিয়া তাৰ জোলটো খাই ভাল লাগিব। আপোনালোকে খাইছে নাই জনাবচোন দেই এই ৰেচিপিটো। ফেমিলিৰ লগত আপোনালোকে এই ৰেচিপিটো শ্বেয়াৰ কৰিব। এতিয়া কাটি হৈ গৈছে, এয়া দেখিছে নহয় সৰহ সৰহ লাগিছে। এতিয়া কেৰাহীত এয়া চব্জি দি অলপ চিমত লৰাই আছোঁ ভালকৈ। যিহেতু পাত শাক হয়, কম চিমত দিব লাগিব। এয়া সিজি আহিছে। এতিয়া সিজাই দিওঁতে বস্তুটো একেবাৰে কম কম লাগিছে, দেখিছে নহয়, আৰু খুব টেষ্টি হয় এই ৰেচিপিটো। এতিয়া ইয়াত মাছ আৰু লফা শাক দুইটা সমানে বাছি ভাজিছোঁ। এতিয়া ইয়াত মই কুহুমীয়া গৰম পানী দি দিছোঁ, আৰু কুহুমীয়া গৰম পানী দি অলপ উতলিব লাগিব আৰু চিমত থৈ দিব, আৰু খুব টেষ্টি হয় ৰেচিপিটো। ৰেচিপিটো ৰেডি হৈ গৈছে। আপোনালোকে যদি ভাল পাইছে বনাই খাই চাব, আৰু ভাল পালে মোক জনাব। ধন্যবাদ।